ফৰকাটিঙৰ পৰা গোলাঘাটলৈ যোৱা ৰাস্তাটো ইমানেই বেয়া, আপোনালোকক কি ক'ম আৰু ইয়াতকৈ। এইটো ৰাস্তাৰ পৰা আপুনি পাৰ হৈ গ'লে আপোনাৰ মুখখন বগা হৈ যাব। বাৰু যি কি নহওক, আজি মই আহি গ'লোঁ মাহীৰ লগত এক্সেছ বাৰ থেৰাপি দিবলৈ। একচুৱেলি এক্সেছ বাৰ থেৰাপি মই নিদিওঁ, আজি মাহীয়েহে দিব, মই আজি নাই। আজি এঘৰ এনেকুৱা মানুহৰ ঘৰলৈ আহিছিলোঁ, তেওঁ ছোৱালীজনীক থেৰাপি দিবৰ বাবে মাতিছিলে। কিন্তু মই যেতিয়াই গৈ পিনি সেই ছোৱালীজনীক দেখিলোঁ, মোৰ চকুৰ পৰা পানী ওলাই আহিলে। আপোনালোকক মই সেইখিনি সময় আপোনাক মই কথাৰেদি আপোনাক বুজাব নোৱাৰিম, কিন্তু সেই সময়ত বহুত দুখ লাগে। ছোৱালীজনীৰ নাৰ্ভৰ প্ৰব্লেমৰ বাবে তাই চকুটো তলৰ পৰা ওপৰলৈ চাব নোৱাৰে, মানে আই কণ্টেক্ট কৰিব নোৱাৰে, আৰু ছোৱালীজনীয়ে ভালকৈ দেখাও নাপায়। কিন্তু ছোৱালীজনীৰ স্বাস্থ্যটো বহুত ভাল আছিলে, একো প্ৰব্লেমেই নাছিলে। অকল তাইৰ প্ৰব্লেম আছিলে অকল নাৰ্ভৰ বাবে। বহুত ডক্টৰক বেমাৰ বা প্ৰব্লেম একোৱে নাপালেগৈ, কিন্তু হ'লেও আজি তাই ভাল হোৱা নাই। এতিয়া থেৰাপিটো দি অহাৰ পিছত আশা কৰোঁ ভণ্টিজনী সোনকালে ভাল হৈ আহে আৰু তাই ভাল হ'বও, সেয়া বিশ্বাস আছে আমাৰ। ভণ্টিজনীক ভিডিঅ'ত উঠাবলৈ বেয়া লাগিলে কাৰণে মই ভিডিঅ'ত নুঠালোঁ। বাৰু লাইক এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। আজিলৈ বাই। আৰু যদি থেৰাপিটো ল'ব বিচাৰে, ওপৰত নাম্বাৰ আছে, কণ্টেক্ট কৰিবলৈ নাপাহৰিব।